তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? পুনৰ আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কোনো বিশেষ স্পেচিয়েল জেগা নাই, আজি এটা মানে নেচাৰেল পৰিৱেশৰ মাজত আছোঁ। চ' মানে এটা উপনদীৰ মানে এইটো এটা মাথোৱাৰী হয়। গতিকে উপনদীৰ কাষত প্ৰাকৃতিক শোভাটো কেনেকুৱা হয়, যিহেতু বহাগৰ সময়ত জানে মানে প্ৰকৃতি মানে কি ধুনীয়া এটা নতুন ৰূপ মানে পায় বা নতুন ৰূপ আমি দেখা পাওঁ প্ৰকৃতিৰ মাজত। পাতবিলাক নতুনকৈ ধৰিছে। গতিকে এই দৃশ্যটো আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে ভ্লগটো চাই দিয়ক। এটা সৰু ভ্লগ বনাম, গতিকে যাতে দৃশ্যখিনি উপভোগ কৰিব পাৰে তাৰ কাৰণে এটা সৰু ভ্লগ বনাম। গতিকে ভ্লগটো চাব। তো লেটছ গ'। এইফালে এইটো এটা মাথোৱাৰী, গতিকে ক'লৈকে মাথোৱাৰীটো যাব পাৰি নাজানো। যাই চাব পাৰি নেকি সেইফালে? এনে মুকল জেগালৈ যাই চাব পাৰি নেকি? অকণ মুকল জেগালৈ যাব পাৰি নেকি? অলপ মুকল জেগা আছে নেকি? মুকল জেগা আছে নেকি? মুকল মানে শাককালি যাব পাৰি। অলপমান যাওঁ। আজি এইটোত কৰি আজিয়ে দিম। মানুহ আছে নেকি ইয়াতে? হা কি ফাৰ্ম দেখোন এইবিলাক? ছাৰ নিজা মাতি নে এইবিলাক? সেইটো ৰাস্তা দেখোন। সেইটো চ' বৰ্তমান মাথোৱাৰীটোৰ উত্তৰ ফালে আহিলোঁ। ইয়াতে মানুহ নাই। আগৰ ফালে এখন সাঁকো আছে। ইয়াতে ব্ৰইলাৰ ফাৰ্ম আছে। সাঁকো আছে না? চ' দেখিছে এইখন এখন সাঁকো হয়, বহুত পুৰণা সাঁকো। খুব সৰুতে আহিছিলোঁ মামাহঁতৰ ঘৰত আহোঁতে। গতিকে এইখন সাঁকোৰে মানে পিন্ধি তলেৰে গৰু চৰু নিয়া হয়। সিফালে খুব মুকলি ঠাই আছে, তাত মানে কুঁহিয়াৰৰ খেতি বাতিও কৰে। গতিকে সাঁকোখনে পাৰ হ'ব চেষ্টা কৰিম। চাওঁ বাৰু পাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ। বহু বছৰ মূৰত মানে সাঁকোত উঠিম। Oh my God. কেন ৰিম Oh my God. কেন হ'ব এতিয়া সাঁকোখন পাৰ হ'লোঁ, কোনোমতে পাৰ হৈছোঁ। মানে মাছখিনি পাতে এনেকুৱা লাগিছিল মানে বুক চুক সিঁয়ৰি উঠিছিল, কাৰণ বহু বছৰ মূৰত উঠিছোঁ। মই মানে সৰুতে এইগিলাখন ভয় কৰা নাছিলোঁ। সৰুতে মানে ৱেইট পাতি অলপ কম আছিল, বা সৰুতে মানে ইমান এটা এইবিলাক ভয় নাছিল আৰু বহুত মানে এইবিলাক অহা যোৱা কৰি আছিলোঁ। মানে এতিয়া মানে বহু বছৰ মূৰত, মোটামুটি 10 years মানৰ মূৰত মই প্ৰথম মানে আকৌ সাঁকোত উঠিছোঁ। গতিকে খুব ভয় লাগিছিল মাছখিনি পাওঁতে, কিন্তু ভালো লাগিছে বাৰু। এডভেঞ্চাৰ এটা ফিলিং আহিছে। চ' আগৰ ফালে যাওঁ বাৰু। আগৰ ফালে মানে অলপ মুকলি ঠাই আছে চাগে, গতিকে চাই থাকক কোনখিনি। মই যিহেতু অলপ প্ৰকৃতি মানে ভাল পাওঁ, গতিকে এনেকুৱা ঠাইবোৰ ভাল লাগে এক্সপ্ল'ৰ কৰি কিনে। তো এইবিলাক গৰু দেখিছে, ইয়াতে গৰু চৰি আছে। এইবিলাক নদীটোৰ তলেৰে যাব ন? নদী যাব ন এইটো? এটা পানী দি নহয়, গৰুবিলাক কোনপিনে পাৰ হ'ব? মানে সিমানখিনি পানী আছে আৰু পাৰ হ'ব পাৰা? গতিকে আমাৰ যিহেতু ছাগলী তাগলী আছে, গতিকে ভাবছোঁ কি ছাগলী তাগলী থকা মানে এইখিনি এৰিয়াত যদি ছাগলী তাগলী ভালকৈ পুহিব বিচাৰে, মানে খুব বেছি কষ্ট নহ'ব, কাৰণ বহুত গছ আছে, পাত এভেইলেবল আছে, বিচাৰি পোৱা নাযায়। এইবিলাক বস্তু চিনি পাইছে চাগে। তো এই বস্তুটো আপোনালোকে চিনি পাইছে নিশ্চয়। এইটোৰে মানে বহুত আমি ফূৰ্তি কৰিছিলোঁ যেতিয়া পঢ়ি থকা বয়সত।
সেইটো সিফালে আপোনালোকে দেখিছে দলং, আমি বাৰু সেইফালেও যাম। এতিয়া সেইখন দলং নতুনকৈ বনাইছে, আগতে এইখন মানে বাঁহৰ আছিল দলংখন, বৰ্তমান মানে চৰকাৰে এইখন খুব ভালকৈ বনাই দিছে। তো দেখিছে চাৰিওফালে মুকলি পথাৰ, গধূলি হ'বৰ সময় হৈছে, সূৰ্য লাহে লাহে অস্ত যাওঁ দেখিছে। গতিকে পৰিৱেশটো ভাল লাগে, কিন্তু অকলে আহিব অলপ ৰিক্সি আৰু জেগাটো, মানে নদীটো পাৰ হ'লে হয়তো ইফালে কোনো নাই, চ' অকলে অহাটো মানে ভাল নহয়। ইয়াতে কোনোবা লগ থাকিলে আহিব পাৰে। তো যা নহওক মানে আহি ভাল লাগিছে জেগাটোৰ ফালে। বহু বছৰ অহা নাছিলোঁ এই জেগাটো। সৰুতে মানে মামাহঁতৰ ঘৰত আহিলে গৰু চৰু সেনেকৈ দৰক দিব আহিছিলোঁ এইফালে মামাহঁতৰ লগত। এই লতাটো আপোনালোকে চিনি পায় না? কমেণ্ট কৰি জনাব কোনে কোনে চিনি পায় নামটো। গতিকে মই এটা যাদু দেখাওঁ তেওঁলোকক চাব। চিনি পায় আৰু আমাৰ গাঁৱলীয়া মানুহখিনি অভিয়াছলি চিনি পাব, এইটো চিনি পাবলৈ কথা নাই। কিয় ফকা যোৱা নাই? অলপ দাঙি দি সেইটো গতিকে চুই দিম চাব। এইটো পাতকেইটা মজি গ'ল, মানে আমি এইটো লাজুকী লতা বুলি কওঁ। এইটো বিজ্ঞানটো পায় পঢ়িলে। এতিয়া আকৌ পাৰ হ'ব মানে আহিছোঁ আকৌ সন্ধানে। গতিকে এইবাৰ এইটো বেছি ভয় নালাগিব। ৰাতি মানে কি ইয়াত মানে অকলে অহাটো মানে অসম্ভৱ, অন্ধকাৰ হ'ব অভিয়াছলি। ত' ইয়াৰে মানুহ পাৰিব পাৰোঁ, অতি সহজ, অতি চিনাকি ঠাই। এতিয়া খুব কঁপি আহি আছোঁ, গতিকে মই মোবাইলটো ভৰাই ল'ব লাগিব। এতিয়া পাৰ হৈ লওঁ। গতিকে খুৰাজনে পাত নিব আহিছে ছাগলীৰ কাৰণে। দিয়া চাবি দেই। চকু কাণ নাক এক্টিভ ৰাখি যায় তাত। পঞ্চইন্দ্ৰিয় এক্টিভ ৰাখি কিনে পাৰ হ'ব লাগিব। মই কেনে জেগাত লৈ গৈছোঁ? গোটেই তাৰ পৰা আহিলোঁ, গাড়ীখন আছে নাই? সেইখন আমাৰ গাড়ীখন নাথাকিব বুলি মানে আশামোহাকৈ আহিছোঁ। ফাইনেলি গাড়ীখন আছে বাৰু। নেক্সট আপোনালোকক লৈ গৈ আছোঁ দলঙৰ ফালে। তাতো মানে ভাল লগা দৃশ্য কিছুমান আছে, সেই দৃশ্যখিনি দেখাব আপোনালোকক চেষ্টা কৰিম। তো বলক। গতিকে আমি দলঙৰ ফালে গৈ আছোঁ এতিয়া। এইটো কাষতে নামঘৰো আছে। গতিকে এই যে দেখিছে গাঁওখন, ইয়াৰে মানে এইটো এটা মন্দিৰ হয়। এইটো মন্দিৰটোৰ নাম কি? গীতা মন্দিৰ হয় এইটো। অলপ খেচকা আছে না? গতিকে আমি যে পাৰ হ'লোঁ বৰনদীখন, গতিকে সেইটো এটা আমাৰ মেপত সীমা হয়। গতিকে সেইটো জানে চাগে। সিফালে আছে আমাৰ কামৰূপ, মানে পশ্চিম ফালে বৰনদীটোৰ ইফালে এতিয়া আমি য'ত উপস্থিত হৈছোঁ, গতিকে এইখন হ'ল দৰং। দৰঙৰ এইখন তিনিসুঁতি হাইস্কুল ন? তিনিসুঁতিমুখ হাইস্কুল। গতিকে সিফালে যদি আমি যাই থাকোঁ এতিয়া, এইটো দৰং সোণাপুৰ পাম হয় না? গতিকে আগলৈ গ'লে অলপ যাই চাওঁ, যাবি না অলপ? গতিকে দলঙৰ ওপৰৰ পৰা আপোনালোকক মানে বৰনদীটোৰ দৃশ্যটো দেখাব চেষ্টা কৰিছোঁ। এই বৰনদীটোৱে এনেকৈ হৈ কিনে একদম ব্ৰহ্মপুত্ৰত পৰিছেগৈ।
এতিয়া আমি তাৰ পৰা আহিছোঁ এইমাত্ৰ। এটা মৰনদী বুলি কৈছিলে, কোনটো কথা কৈছিলে? চাইবি নেকি? ক'ত ক'ত? এই মানে এইটো যে সৰু হৈছে, এইটো মানে যেতিয়া বাৰিষা হ'ব না, পানীটো যেতিয়া তাৰ পৰা নামি আহিব, সেইটো পুৰা বহাল হৈ কেনে কিন্তু পুৰা নদী হৈ যায়। এতিয়া মানে হেৰিটো আছে, মৰা মানে কি তাৰমানে সেইটো খৰালি কালত নাথাকে, বাৰিষা পুৰা হেৰি হৈছে।